हेलो भाई बंधु আজি আমি যাই আছো আমার ধাননি পথাৰত তো ধাননি অৱস্থা চাও বৰষুণ তামাম বৰষুণ দিছে তো ধাননিখিনি চাই হওঁ আৰু আপোনালোকক বলক আমাৰ লগত ধাননি চাম তেনেকৈ কি পানী জমছে কিমান পানী জমছে বলক চাই আহিম probably এইটো সাইড সাইড পকি গৈছে একদম আৰু এইটো সাইড একদম এইটো চাওক সেইটো কাম কৰি আছে খেতত পানীগিলা হেৰি কৰি আছে বলক যাই আছো আৰু আমাৰ মোটামুটি অলপ ধান কাটা হৈ গেল 1 বিঘামান কাটিছিলো কি আউখিয়া ধান কয় এটো অলপ কাটা হৈছে চাওক কিন্তু ধান কাটা হৈ গেল চাওক অলপ ধান কাটা হৈ গৈছে এটো এটা আউজ ধান বুলি কয় এটো কাটা হৈ গেল আৰু অলপ বাকি আছেখিনি কাটা হ'ব কাটা হোৱাৰ পিছত এফালে চাওক এফালে একদম পুৰা ধাননি পুৰা হেউজিয়া একদম এই ইমানলৈকে এইটো গছবিলাক চাইছে এই ইমানলৈকে বেছি নহয় দিয়ক অলপ যাই আছো পড়বি চাবি পানী চানী অলপ চাই হোক কিমান পানী আছে পথাৰত পানী আছে কি নাই অলপ চাই হোক বলক আপোনালোকে দেখাই থাকিম একদম ভাল আৰে অসমৰ প্ৰাকৃতিক দৃশ্য যি আছে একদম নেচাৰেল হয় সববিলাক চাক না ধাননি এবাৰ বেছি ভাল হোৱা নাই মানে বৰষুণ কম আছিল সেইকাৰণে বেছি ভাল হোৱা নাই সব ঘাস হৈ গেল চাক না এইবিলাক ঘাস বেছি হৈছে এই ঘাসটো বেছি হৈছে এতিয়া ধান ইমান বেছি নহয় এইটো কাৰণে সেই আগৰ ফালে যাম আগত মানে এই 2-3 দিন হল লগা হৈছে এইখিনিও মই দেখাই আছো ৰ'ব আৰু এটা কথা প্ৰব্লেম আছে গাইস একদম মানে জুক আছে ডাঙৰ জুক একদম ভৰিত ধৰিব ক'ত ধৰিব গ্যাৰান্টি নাই কুটি দি আৰু কিবা কিবি নকওঁ দে দিয়ক বাদ দিয়ক চাক আৰু এইখিনিতে নতুনকৈ লগা হৈছে চাওক মই দেখাই আছোঁ আপোনালোকক এইটো চাওক নতুনকৈ মই গামছা পিন্ধি আহিছোঁ দেই সেইরকম এইখিনিতে নতুন চাক নতুন একদম নতুন এইটো নতুন 3 দিন হল এইটো লগা হৈছে বৰষুণ নাছিল সেইকাৰণে লগাব পৰা নাই এইখিনিতে মোটামুটি প্ৰায় 2 বিঘামান হ'ব এইটো লগা পৰা নাছিল এতিয়া লগা হৈছে তো বলক আৰু আগত আৰু আছে আৰু তাতে আমাৰ বিধানবিলাক কিমান বেয়া হৈছে তাতে দেখাই আছোঁ অলপ বলক মানে এইটো কি বস্তু এইটো ক'ব নোৱাৰি ক'ব পাৰিব ৰ'ব এতে বান্ধি দিব লাগিব এতে পানী যাই আছে এইটো বান্ধি দিব লাগিব কি কৰে এইটো পানী যাই আছে তো মানুহটো কিমান নষ্ট হৈছে চাওক বৰষুণৰ কাৰণে মানে এইটো লগাব পৰা নাছিল চাওক একদম পুৰা বেয়া হৈছে জ্বলি গৈছে একদম সেই আগত আৰু আছে এইটো তো এইখিনিতে হ'ল হেৰি জ্বালা দেখাই আছোঁ বিধানটো এইটো চাওক এইটো চাওক একদম মৰি গৈছে একদম এতিয়ালৈকে ভালকৈ মৰা নাই কিন্তু মৰি যাব আগতে সেউজীয়া আছিল এতিয়া লাল হৈ গ'ল আৰু এইটো আমাৰ ভাইটি তাৰ এটা ইউটিউব চেনেল আছে সৰু ভাইটি ইউটিউব চেনেল আছে তাৰ চেনেলটো চাই ল'বা আৰএন ব্লগ বুলি কি নাম কি আৰএন ব্লগ মই ডিসক্ৰিপশনত দি দিম আপোনালোকে চেনেলটো চাই ল'ব আৰু লাইক কমেন্ট কৰি জনাব ভিডিঅ'বিলাক কেনে লাগে ভাইটিও ভাল ভিডিঅ' বনায় যদি নতুন হৈ থাকে সুধীৰ দাৰৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো যদি আপুনি নতুন আছে তেনেহ'লে ভাই বন্ধু ব্লগ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট কৰি শ্বেয়াৰ কৰি সকলোকে একদম কি কৰি দিব একদম ডিম্পু বৰাৰ দৰে নকৰিব মুস্তাফিৰ দৰে কৈ দিয়ক আজিৰ কাৰণে বাই